कोविड केसनि गोसारनायाव गुबुन गुबुन रायजोआव अक्सिजेन आरो रेमडेसिविर इन्जेक्शननि कमी नुनो मोनदों। बेखौ लानानै डक्टर हिमन्त बिश्व शर्माया बुंदों दि आसाम रायजोनि थाखाय मोनसे मोजां खौरां। आसामाव रेमडेसिविर इन्जेक्शन आरो अक्सिजेननि कमी जानाय नङा होनना बुंदों। আজি আমি এইটো ক'ব যে আজি ৰাতিপুৱা আমাৰ বাবে এটা খুব ভাল খবৰ যে আমি ৰেমডেচিভিৰ ইনজেকশ্যন বিচাৰি গোটেই পৃথিৱীত ঘূৰি আছিলোঁ। যেনেকৈ লক্ষ্মী বেজবৰুৱাই এটা গানত গৈছিল যে গুৰু বিচাৰি গোটেই পৃথিৱী ঘূৰিলোঁ কিন্তু পৰম গুৰু অসমতে। ঠিক তেনেকৈ ৰেমডেচিভিৰ ইনজেকশ্যন যে অসমতে বনাই আছিল আমি গম পোৱা নাছিলোঁ। আজি ৰাতিপুৱা আমি পলাশবাৰীত ছান ফাৰ্মাত গৈ গম পালোঁ যে প্ৰতি সপ্তাহত ৮০,০০০ ৰেমডেচিভিৰ অসমতে উৎপন্ন হয়। এতিয়া আৰু অসমত আমি ৰেমডেচিভিৰৰ অভাৱ আমি বোধহয় অনুভৱ নকৰিম। অক্সিজেনৰ ক্ষেত্ৰতো আমি বহুদূৰ আগুৱাই গৈছোঁ। ভূটানতো এটা নতুন অক্সিজেন প্লাণ্ট বনি আছিলে। তাৰো অক্সিজেন পাবৰ কাৰণে ইতিমধ্যে আজি ব্যৱস্থা হাতত লৈছোঁ আৰু অসমত যিমানখিনি আমি অক্সিজেনৰ ব্যৱস্থা কৰিব পাৰিছোঁ তাৰ বাবে বহু হাজাৰ ৰোগী নহালৈকে আমাৰ অসুবিধা নহয় বুলি মই বিশ্বাস কৰোঁ। ICUৰ ব্যৱস্থা যথেষ্ট বঢ়োৱা হৈছে। ভাবোঁ যে আমি যোৱাবাৰৰ দৰে এইবাৰো অতি ক্ষীপ্ৰতাৰে সৈতে কোভিড আমি নিয়ন্ত্ৰণ কৰিব। আমি দুটা নিৰ্দেশ দিছোঁ যে য'ত য'ত কোভিড ৰোগী আছে তাত প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব আৰু অলপ যদি ৰোগীৰ সংখ্যা এশকৈ বাঢ়িছে তেতিয়াহ'লে উচ্চ মাধ্যমিক কলেজসমূহ 50% এটেণ্ডেঞ্চ দি চলিব। 2 তাৰিখলৈকে এইখিনি থাকিব। 2ৰ পিছত আমি গোটেই বিষয়টো সমীক্ষা কৰি আৰু যদি কিবা সিদ্ধান্ত ল'ব লাগে পূৰ্ণ বন্ধ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত আৰু যদি কিবা সিদ্ধান্ত ল'ব লাগে আমি 2 তাৰিখৰ পিছত আমি ল'ম। आसामाव खेबफ्रामबो सप्तायाव 80,000 रेमडेसिविर बानायनाय जायो आरो भुटानाव मोनसे गोदान अक्सिजेन प्लान्ट बानायनाय जादों। अक्सिजेनखौ मोननो गोब्राब जानाय नङा आरो बुंबावदों दि ICUनि बेबस्थायाबो थोजासे बानायनाय जाखाबाय। आसामनि थासारिखौ नायनानै लकडाउननि गोनांथि जानाय नङा होनना बुंबावदों।